নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰূপচনা বেগম মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি 14 নৱেম্বৰ শিশু দিৱস পালন কৰা হয়। পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মতিথিত শিশু দিৱস পালন কৰা হয় আৰু তেওঁ শিশুসকলক বহুত মৰম কৰিছিল। সেই বিষয়ে শিশুসকলক কোৱা হয় আৰু আমি 5টা কেন্দ্ৰ মিলি আজি শিশু দিৱস উদযাপন কৰা হয় আৰু 5টা কেন্দ্ৰৰে শিশুসকল আহে, কৰ্মী সহায়িকাসকল আহে আৰু সকলোৱে মিলি আজি আমাৰ শিশু দিৱস পালন কৰা হয়। বিভিন্ন প্ৰতিযোগিতাৰ মাজেৰে আৰু বিভিন্ন খেল ধেমালিৰ মাজেৰে আজি শিশু দিৱস পালন হয়। প্ৰথম হয় দৌৰ প্ৰতিযোগিতাত আমি সকলো শিশুসকলক খেলা হয়। সকলো শিশুৱে ইটো সিটোক লগ পাই ভালো পায় আৰু দৌৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড তাত নিৰ্বাচন কৰি ওলোৱা। তাৰপিছতে আমি চিত্ৰাংকন প্ৰতিযোগিতালৈ আহোঁ আৰু কিছুমান সৰু আছে, একে বয়সৰ শিশুসকল নহয়, কোনোবা 2.5 বছৰ, 3 বছৰ, 4 বছৰ, 5 বছৰ, তেওঁলোকে যাৰ যিটো ছবি মন যায় নিজে ছবি আঁকি আৰু তেওঁলোকে তাত ৰং কৰে। তাৰপাছত এতিয়া সবে চিনি পালা নাই? ইয়াত কি দেখিলা? কিতাপ দেখিছা, এইটো ৰাবাৰ দেখিলা, ফুল দেখিলা, গিলাচ, পেঞ্চিল, বটল আৰু কি দেখিছো আমি? পৰীক্ষাৰ পাছতে আমাৰ মুখ্য শিক্ষিকা বাইদেউ আহি উপস্থিত হয় আৰু তেওঁৰ সন্মুখত ভংগীমা গীত গায় আমাৰ কণ কণ শিশুসকলে। আৰু ইয়াৰ নৱজ্যোতি শইকীয়া আৰু দিগন্ত হাজৰিকা প্ৰমুখে কৰি 5টা কেন্দ্ৰ অংগনবাড়ী সহায়িকা কৰ্মীসকল আৰু উপস্থিত অভিভাৱক আৰু কণ কণ মইনামণিসকল, তোমালোকে এইজন কোন হৈছে? পণ্ডিত জৱাহৰলাল নেহেৰু। আৰু তেখেতে এই জেপত এটা কি লৈ থাকে? তেখেতে সদায় কি লৈ আছে? কি ফুল? গোলাপ ফুল। আৰু তেওঁ সৰু সৰু ল'ৰা ছোৱালীবোৰ খুব ভাল পাইছিলে আৰু সেইকাৰণে আজি তোমালোকৰ বাৰ্থডে পাতা নাই, তোমালোকৰ জন্মদিন পাতা নাই। আজি এখেত প্ৰধানমন্ত্ৰী আছিলে, এখেতৰ জন্মদিনটো আমি কি দিৱস হিচাপে পালন কৰিছো? শিশু দিৱস। গম পাইছা নাই? তেওঁৰ বাৰ্থডেটো আমি চিলড্ৰেন ডে বা শিশু দিৱস হিচাপে আজি পালন কৰিছো। গম পাইছা নাই? সেইকাৰণে তোমালোকক নিচতে মাতি আজি কি কৰিলে? ইয়াত আহি খেল খেলালে। খেলিলে নাই? তোমালোকে খেলিলা নাই? তোমালোকৰ বেলেগ বেলেগ অংগনবাড়ী কেন্দ্ৰৰ পৰা আহিছা নাই? আজি সেইকাৰণে তোমালোকক মিছতে দৌৰ পাতিলে, হয় নহয়? আৰু কি কৰিলে? স্মৃতি পৰীক্ষা ল'লে আৰু সেয়াৰ বিনিময়ত তোমালোকক এটা এটা উপহাৰ দিব। গম পাইছা নাই? গম পাইছানে? আৰু এতিয়া সেই অনুষ্ঠানটো আমি অনুষ্ঠিত কৰিবলৈ লৈছো। গম পাইছা নাই? আৰু সেই অনুষ্ঠানটো এতিয়া কোন মিছে হাত ধৰিব? এতিয়া ৰূপচনা মিছক মই হাত ধৰিবৰ বাবে অনুৰোধ জনাইছো। আজি শিশু দিৱসৰ উপলক্ষে তোমালোকৰ দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলে প্ৰথমে। আৰু প্ৰথমে তোমালোকৰ এই মহান ব্যক্তিজন যে পণ্ডিত জৱাহৰলাল নেহেৰু, দেখিছিলা নাই? তেখেতৰ ছবিটোত কি কৰিছিলে? মিছতে কি কৰিছিলে? চাকি জ্বলাইছিলে, ফুল দিছিলে, সেৱা কৰিছিলে। তোমালোকে কৰিলা নাই? কৰিছিলা নাই? আমি তেনেকৈ কৰিব লাগিব। দাদাহঁতৰ কথা শুনিব লাগিব নাই? আমি তেতিয়াহে ভাল মানুহ হ'ব পাৰিবা। এতিয়া দৌৰ প্ৰতিযোগিতা প্ৰথম পাইছিলে প্ৰাঞ্জল বৰা আৰু দ্বিতীয় হৈছে আয়নিল গগৈ আৰু দ্বিতীয় যুটীয়াভাৱে হৈছে গুণগুণ ডেকা আৰু তৃতীয় যুটীয়াভাৱে হৈছে বিশ্বজিৎ ওৰাং আৰু শিখামণি মুঢ়া। আৰু ছবি এনেদৰে পৰাগ বৰুৱাদেৱে শিশু দিৱস উপলক্ষে শিশুসকলক ভালদৰে বুজাই কয় আৰু চিত্ৰাংকন, দৌৰ, স্মৃতি পৰীক্ষা, ভংগীমা গীত আদিৰ যিবোৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড হয় তেওঁলোকক পুৰস্কাৰ বিতৰণ কৰে আৰু যিসকলে সকলোকে পাৰ্টিচিপেট কৰিছে তেওঁলোককো কিবা এটা সৰু সুৰা পেঞ্চিল এডাল দিয়া হয়।
আজি আমাৰ শিশু দিৱস সমাপ্ত হৈছে আৰু সকলোৱে আহাৰ গ্ৰহণ কৰিছে। এয়া আমাৰ সহকৰ্মীসকল, তেওঁলোকে বহুত কাম কৰিছে, শেষ হৈছে আৰু মানে যোনোবাই চোৱা অকণ নাই, খাবলৈ পাই নোচোৱাই হ'লা যে কপি খোৱা আৰু ময়ো খাই লওঁ আৰু শেষো হৈছে, শেষে হ'ল ন আৰু নাই নহয় আছে আৰু আছে মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে লাইক কমেণ্ট